নমস্কাৰ, আপোনালোক সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধাৰ সেৱা আগবঢ়াইছোঁ। আপোনালোকলৈ আজি মই এটি নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো এটি লোকগীত গাম বুলি ভাবিছোঁ। গীতটো শুনিবলৈ কেনে হয় নাজানো, তথাপিতো গাবলৈ যত্ন কৰোঁ। গাবলৈ খুব মন যায় কাৰণে আপোনালোকলৈ মই বাদ্যযন্ত্ৰ সংগত নকৰাকৈ গীতবিলাক পঠিয়াই থাকোঁ। আপোনালোকে ভাবে চাগে এই মানুহজনীয়েনো খোলতাল বাদ্য যন্ত্ৰপাতি নোহোৱাকৈ কেনেকৈনো গীতবোৰ গাই থাকে, শুনিবলৈ ইমান বেয়া। তথাপিতো আৰু মনটো যায়, কি কৰিব, মনকটো বান্ধি ৰাখিব নোৱাৰি। বাৰু আপোনালোক সকলো ঠিকে আছেনে? মোৰ বৰ্তমান ভাল। আপোনালোকৰ সকলোৰে মই মংগল কামনা কৰি মোৰ এই গীতটো আপোনালোকলৈ আগবঢ়াইছোঁ। যদি গীতটো শুনি ভাল লাগে আপোনালোকে মোলৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ উৎসাহ আৰু উদ্দীপনাই আহি থকা দিনকেইটাত কেতিয়াবা বাদ্যযন্ত্ৰ নোহোৱা, কেতিয়াবা কিবা এটা গীত পঠিয়াই থাকিবলৈ অন্ততঃ অকণমান মই উৎসাহ পাম বুলি ভাবিছোঁ। বাৰু দেৰি নকৰোঁ, মই অফিচৰ পৰা আহি পাইছোঁ, তথাপিতো গীতটো গাবলৈ খুব মন গ'ল কাৰণে পঠিয়াই দিছোঁ আপোনালোকলৈ দেই। যাদৱ উঠা বনমালী, জগতৰ পতিহে, মাধৱ উঠা বনমালী, ত্ৰিজগতৰ পতিহে। পুৱাই ৰজনী উঠা যদুমণি, ৰজনী প্ৰভাত হৈলা, মনৰ হৰিণী মনত লুকাইলা, মনৰ হৰিণী মনত লুকাইলা, পক্ষী দহো দিশে গৈলা, যাদৱ উঠা বনমালী, জগতৰ পতিহে। আমি যত গোপী জলত নামিলো, উঠি প্ৰভাতৰ আগে, কত নিদ্ৰা যোৱা উঠা নাৰায়ণ, কত নিদ্ৰা যোৱা উঠা নাৰায়ণ, যাই বেলাগে বৃন্দাবনে, যাদৱ উঠা বনমালী, জগতৰ পতিহে, মাধৱ উঠা বনমালী, ত্ৰিজগতৰ পতিহে, যাদৱ উঠা বনমালী, জগতৰ পতিহে, মাধৱ উঠা বনমালী, ত্ৰিজগতৰ পতিহে।